তিতাবৰত আছোঁ। তিতাবৰৰ পৰা 10 কিলোমিটাৰমান হ'ব পাৰে, 5 মান হ'ব ন। বিয়া খাবলৈ আহিছিলোঁ, আহি পেলাই ইয়াত পাই গ'লোঁ। চাইকেলটো দেখাই দিছোঁ আপোনালোকক ভালকৈ, চাইকেলটো চপাই চাওক। এইটো টেংকিটো সেই পাহাৰৰ নিজৰাৰ পৰা পানীটো আহিছে, আহি আপোনাৰ ইয়াত ৰিজাৰ্ভ কৰিছে। ৰিজাৰ্ভ কৰাৰ পিছত হয়তো এইডাল পাইপেদি আগতে নিছিলে 4 ইঞ্চি পাইপ। ইয়াৰ পৰা কমেও 5-6 কিলোমিটাৰ দিছিলে। ইয়াৰ পৰা কোনো মটৰ নাই, কোনো পানী মটৰ নাই। এইদৰে লৈ যোৱা পানীবোৰ। এইটো আছিলে ভিডিঅ'টো আজি। ধন্যবাদ।